মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আজি নৱম শ্ৰেণীৰ গণিতৰ উৎপাদক উপপাদ্যটোৰ বিষয়ে অকণমান কম আৰু উৎপাদক উপপাদ্যৰ সহায়ত আমি কেনেকৈ এটা বহুপদ ৰাশি আন এটা বহুপদ ৰাশিৰ উৎপাদক হয় নে নহয় তাকে পৰীক্ষা কৰি চাম। এতিয়া আহা উৎপাদক উপপাদ্যটোলৈ। ফেক্টৰ থিয়ৰাম। যদি px এটা বহুপদ ৰাশি হয় যাৰ মাত্ৰা n greater or equal 1 আৰু a যিকোনো এটা বাস্তৱ সংখ্যা হয় তেন্তে x minus a px ৰ এটা উৎপাদক হ'ব যদিহে pa equal 0 হয়। আমি ভাগশেষ উপপাদ্য পঢ়িছিলো। যদি ভাগশেষটো শূন্য হয় অৰ্থাৎ বাকি নাথাকে, এটা হৰণ অংক কৰোঁতে যদি ভাজকটোৱে ভাজ্যটোক হৰণ কৰোঁতে ভাগশেষ শূন্য হয় তেতিয়াহ'লে আমি কি কওঁ? ভাজ্যটোৰ এটা উৎপাদক বুলি কওঁ। আৰু ইয়াত তাকেই ক'ব খুজিছে pa কি আছিল? ভাগশেষ আছিল। আৰু ভাগশেষটো যদি শূন্য হয় তেতিয়াহ'লে এইটো px ৰ এটা উৎপাদক হ'ব। pa যদি 0 হয় তেতিয়াহ'লে x minus a px ৰ এটা উৎপাদক হ'ব। x minus a px ৰ এটা উৎপাদক হ'ব যদিহে pa equal 0 হয় আৰু pa যদি 0 হয় তেতিয়াহ'লে x minus a px ৰ উৎপাদক হ'ব। কথাটো দুইটাকে উল্টাকে কৈছে, মানে ইয়াৰ উল্টা বাক্যটো এইটো। x minus a px ৰ উৎপাদক হ'ব যদি pa equal 0 হ'ব, মানে ভাগশেষ যদি শূন্য হয় তেতিয়া x minus a px ৰ উৎপাদক হ'ব। আৰু যদিহে x minus a px ৰ এটা উৎপাদক হয় তেন্তে ভাগশেষ শূন্য হ'ব। এইটোৱেই হ'ল উৎপাদক উপপাদ্য। এতিয়া মই তোমালোকক এই উৎপাদক উপপাদ্যটো প্ৰয়োগ কৰি কেনেধৰণে আমি উৎপাদক হয় নে নহয় তাক পৰীক্ষা কৰিম। হৰণ নকৰাকে, দীৰ্ঘ হৰণ নকৰাকে মই তাকে তোমালোকক অনুশীলনী এটা অংক কৰি পিনে দেখুৱাই দিম। এক্সাৰচাইজ 2.4 ৰ প্ৰথম অংকটো আছে এনেধৰণে। এটা বহুপদ ৰাশি দিয়া আছে x³ + x² + x + 1 আৰু ইয়াৰ x + 1 টো উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিছে। তো x + 1 টোক আমি x minus a এনেধৰণে সজাই ললো। x minus a ঠাইত ইয়াত -1 হ'ল। যেহেতু ইয়াত +1 আছে গতিকে আমি দুটা মাইনাছ দিব লগা হৈছে +1ৰ কাৰণে। x minus a ঠাইত -1 গতিকে আমি pa উলিয়াবলৈ হ'লে p -1 উলিয়াম। তো p -1 x ৰ ঠাইত যেহেতু আমি -1 বহুৱাই দিম ইয়াত। কৰি চাওঁ আহাচোন। -1 স্কুৱেৰ -1 +1 এইটো -1 স্কুৱেৰ কৰিলে প্লাছত আহিব, এইটো -1 আৰু এইটো +1। ইয়াত চোৱা -1 +1 কেঞ্চেল হ'ল, -1 +1 কেঞ্চেল হ'ল। তো আল্টিমেট আমি কি পালোঁ? 0। তাৰমানে p -1 0 পালোঁ। যেহেতু p -1 0 হ'ল মানে pa equal 0 হ'ল গতিকে কি হ'ব? x + 1 টো ax + 1 টো px টোৰ এটা উৎপাদক হ'ব। ইয়াৰ তলত লিখি দিব লাগিব এতেকে x + 1 px ৰ এটা উৎপাদক হয়। তোমালোকে pa উলিয়াই চালেই হ'ল। আৰু যদি এইটো এনেধৰণে বনাই ল'বলৈ অসুবিধা পাইছা তোমালোকে এনেধৰণে লিখিবা x + 1 ৰ শূন্য হ'ব। এইটো অংক ইয়াতে শেষ হৈছে। এইডোখৰ এনেকৈ বনাই ল'ব। এইডোখৰ যদি তোমালোকে এনেকৈ বনাই ল'ব নোৱাৰা তাৰ কাৰণে মই তোমালোকক এনেকৈ কৰি দিবলৈ দিছোঁ। x + 1 ৰ শূন্য হ'ব কি হ'ব? এই যে +1 থাকে তো তোমালোকে লিখিবা -1। যদি ইয়াত -1 থাকে তোমালোকে লিখিবা +1। তাৰমানে ইয়াত যিটো চিন থাকে তাৰ অল্টাৰনেট চাইনটো দি পিনে লিখিবা। ইয়াত যদি x + 2 থাকে তোমালোকে লিখিবা -2। বুজি পালা? এইটো pa ৰ জেগাত বহুৱাবা। a ৰ ঠাইত এইটো বহুৱাব লাগিব শূন্যটো। হ'ব?